Hello everyone, good evening সকলোকে মই বৰ্ষাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলো ভালে আছে। আগৰ ভিডিঅ'টো চাইছে যদি গম পাইছে মই যে মাৰ ঘৰত আছিলোঁ। তো আজি মাৰ ঘৰৰ পৰা আমি ডিব্ৰুগড়লৈ যাম। তো হাজবেণ্ড আহি আছে। ডিব্ৰুগড়লৈনো কেলৈ যাওঁ সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো সকলোকে চাব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই যাব। ঠিক আছে, আৰু ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ, যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া ডিব্ৰুগড়লৈ গৈ আছোঁ দেই। মোৰ লগতে ছটপূজাখন কেনেকুৱা হৈছে কিদৰে হৈছে
আমি এতিয়া মোবাইল লৈ আহি পালোহি গ'ল ঘৰলৈ আচলতে মোবাইলটো তেওঁ লৈছিলে তেওঁ মানে ডিউটি ছুটি নাই সেইকাৰণে যাব লগা হ'ল আকৌ আহিব তেওঁ তেতিয়া আৰু এতিয়া তেওঁ চাহ তাহ খাই গ'ল আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ মই লোকৰ মোবাইল লৈ ঘূৰি ফুৰিছোঁ নিজৰ মোবাইল নাই মোৰ এনেকুৱা জীৱন লোকৰ মোবাইল এইফালে আমাৰ বেটি ভিডিঅ'টো আজি ইমান ভালকৈ কৰা নহ'ল দোকানতো ইমান ভিডিঅ' কৰা নহ'ল আৰু কাৰণ বেটিয়ে ইমান আমনি কৰিলে আজি ইমান কান্দিছে কি তাই নিজৰ দেউতাকৰ লগতো থকা নাই দেউতাকে লওঁতেই কান্দিছে আজি অকল মানে মমায়েক আৰু মোৰ লগতে থাকিব লাগে সেইকাৰণে মানে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে তাইটো ধৰিব আৰু দেখিছানে তাই খেলিবলৈ লাগিছে শুবলৈ বাদ দিছে জানো কি কৰিছা বা কি আজি পাপা লগতে কান্দিছিলা যে কেলে পাপা লগতে কান্দিলা যে আজি পাপা কোচত নাই থকা যে কেলে কি এইফালে ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম হৈ দিয়া হৈ দিয়া চমু দিয়া ঠিক আছে তেন্তে আজিলৈ বাই বাই